हेलो गाइस गुड मर्निंग राति बहुत আছে কিন্তু তথাপি মই আপোনালোকক এটা এই ৰাতি ভিডিঅ' বনাব ওলাইছো গাইস আমি যাব ওলাইছো ভোগালী বিহু যেহেতু আহি পাইছে বিহুৰ বতৰ আমি চিৰাখুনবা যাব ওলাইছো বৰ্তমান বহুত দূৰ আমাৰ ইয়াৰ পৰা খৰৰ পৰা মোটামুটি 10-12 কিলোমিটাৰ মান হ'ব কিন্তু ৰাতিতে ওলাব লাগে কাৰণ বৰ্তমান মেচিনত বহুত ভিৰ হয় মানুহ বহুত ৰাতিতে আহি বহুত মানুহ লাইন হৈ থাকে সেইকাৰণে আমিও যাই লাইন ধৰব লাগিব সেইকাৰণে যাতে ফাৰ্ষ্ট টাইম পাং সেইকাৰণে এতিয়া আমি ৰাতি 2টা বজাতে চাওক লাইট জ্বলি আছে আমি যাব ওলাইছো আৰু বৰ্তমান আজিকালি আমাৰ এটা যেটো পৰিৱৰ্তনৰ যুগ ভাই কবি ঘৰ মাইকীবিলাকক বহুত পৰিৱৰ্তন হৈ গ'ল আজিকালি ঘৰত উৰলত বা ঢেকিত চিৰা নুখুন্দে আমাৰ ইয়াত পাহৰি গ'ল সেইবিলাক চব মেচিনতহে খুন্দে এই বিহু আহাৰ ওচৰত বিহু আহাৰ লগে লগে গোটেই ঘৰৰ মতা মানুহবিলাকে খালে কৈ থাকে এই চিৰা লাগে অমুক লাগে তমুক লাগে খালে সিহঁতৰ কাটত নাইকিয়া হয় মানে খালে অৰ্ডাৰহে দেই তো এতিয়া আমি গাড়ীতে যাই আছোঁ চিৰা কুটিবৰ কাৰণে মানে চিৰা কুটবা যাই আছোঁ দেই চিৰা কুটবা যাই আছোঁ আমি আমাৰ ইয়াতে চিৰা কুটা বুলি কয় আপোনালোকৰ ফালে কিন্তু চিৰা কুটা বুলি কয় নাজানো একে কথা আমি চিৰা কুটবা যাই আছোঁ ৰাতিপুৱা 3টা বজাতে উঠি ঘৰৰ মানুহবিলাকে কৈ দিছে এই যা চিৰা কুটি লৈ যা কাৰণ মাঘ বিহু বুলি কোৱাৰ লগে লগে এইটো ভোগালী চিৰাটোৱে মেইন আমাৰ চিৰা খাব লাগিব দৈ চিৰা এই ঠাণ্ডা যিমানে নপৰক দৈ চিৰা খাব লাগিব চিৰাটো মেইন গতিকে আমি চিৰা কুটবা যাই আছোঁ এই ৰাতি পুৰা লাকৰা হৈ মই ঠাণ্ডাত আহিব ইচ্ছা নাছিল ইমান ধুনীয়া মস্তি লাগে এইখিনি সময়ত টোপনি মাৰি কিন্তু কি কৰিম এই ৰাতি 2টা বজাতে উঠি আমি চিৰা কুটবা যাই আছোঁ গাড়ীৰ ভিতৰত উপায় নাই ঘৰৰ মানুহ মোৰতো একো নাই দেচোন দে এইবিলাক চাওক কিমান দায়িত্বত আহিছে আহিব ইচ্ছা নাই যদিও ঘৰৰ মানুহ যদি থাকিব দিলেহে থাকিব ঘৰত চিৰা কুটিটো আনি দিবই লাগিব যেনেকৈ নহওক গতিকে আমি যাই আছোঁ এতিয়া গাড়ীৰ ভিতৰত ঠাণ্ডা বহুত আপোনালোকে ড্ৰেছ দেখিয়ে গম পাইছে চাগে কেনেকুৱা পৰিস্থিতিত যাই আছোঁ এতিয়া এতিয়া ৰাস্তাতে কিন্তু গাড়ীৰ ভিতৰত আছোঁ দেখুৱাবলৈ নোৱাৰিম আপোনালোকক ৰাতিও আন্ধাৰ দেখা পাইছে ফ্লাক্স মাৰি ভিডিঅ'টো কৰি আছোঁ আৰু চাই থাকব যিমান পাৰোঁ আপোনালোকক দেখা ঠাণ্ডা কিন্তু বহুত ঠাণ্ডা বস্তু আপোনালোকৰ তাতে নাজানো লেপৰ তলত কিমান ঠাণ্ডা আম্বল চাম্বল লৈছে ডেকা ল'ৰাহঁতে উপায় নাই ঘৰত থাকবা দিলেহে থাকব কাৰণ মাঘ বিহু ভোগালী বিহু চিৰাটোৱে মেইন এতিয়া চিৰা যেনেকৈ নহওক বিহুত ঘৰ আহি পাব লাগিব গতিকে আৰু উপায় নাই কম্বলে লৈছে এই কিবা হ'ল ৰাখি দিছোঁ ঘৰ ৰাস্তা বেয়া পাইছোঁ আমি গতিকে এনেকৈ যাই আছোঁ আমি আমাৰ দাদাহঁতে পূৰা লাংৰা হৈ আছে ঠাণ্ডাত এক্টৰ মেইন এক্টৰ তেখেতে অলপমান প্ৰিণ্ট কৰিছিলতো কালি বৰ্তমানো কিজানি বাৰিষাটো ফাটা নাই তেখেতৰ সেইকাৰণে পিছফালে সি লাকৰা হৈ গৈছে গাইছ আমি ফাইনেলি আহি পালোঁ দে কোনোমতে এতিয়া ৰাতিপুৱাই নাই আহি পালোঁ কোনোমতে বা ঘৰৰ পৰা আমাৰ মোটামুটি 12 কিলোমিটাৰ ভিতৰত এতিয়া আন্ধাৰে আছে 2টা বজাতে অহা কথা সেইকাৰণে আহি পালোঁ কোনোমতে মানুহ নাই ভাগ্য ভাল আমিয়ে ফাৰ্ষ্ট আৰু সেইকাৰণে ৰাতি অহা উদ্দেশ্য আমি এইটোৱে হ'ল মেচিন ৰাতিপুৱালৈকে দেখাম আপোনালোকক ইয়াৰ বাইক লৈও আহিছে ইমান দূৰৰ পৰা বন্ধু কিমান দূৰৰ পৰা আহিছে নকলেও হ'ব ইমান দূৰৰ পৰা ৰাতি ঠাণ্ডাত বাইক লৈ আহিছা ঠাণ্ডা লাগা নাই একদম 3 কিলোমিটাৰ হৈ যাব ইয়াৰ পৰা ইমান দূৰৰ পৰা এই ঠাণ্ডাত আপোনালোকে চাওক কেনেকুৱা ধৰণৰ বিহু আমাৰ ইয়াত আগত বিহু বুলি কোৱাৰ লগে লগে ঘৰৰ মাইকী মানুহবিলাকৰ গাঁতত নাইকিয়া হৈছিল আজিকালি মতা মানুহবিলাকৰ গাঁতত নাইকিয়া অৱশ্যে মাইকী মানুহবিলাকৰ গাঁতত নাইকিয়া হয় সিহঁতে খালে অৰ্ডাৰ দিব চিৰা লাগে খৰি লাগে মিঠাই লাগে আৰু মতা মানুহবিলাকে দাউৰি থাক সেই অৱস্থা এয়া গাড়ী এখন আৰু আহি পালে ইফালে ৰাতিয়ে পোৱা নাই ধান আহি আছে চিৰা কোনোবা আহি আছে ধান আহি আছে তো মেচিন ষ্টাৰ্ট দিব লাহেকৈ ইয়াতে ধানবিলাক আগতে খুন্দাৰ আগতে জুখি আছে ইয়াতে কেঁচাই কেঁচাই তাৰপিছত মেচিনত দিব আমাৰ চিৰা
কুটা আৰম্ভ হৈছে মানে মেচিনটো ষ্টাৰ্ট দিলে সেইটো মেচিনটো ধুনীয়াকৈ ঘূৰি আছে ঘূৰা আৰম্ভ আছে হোৱা নাই চিৰা দিব লগা হোৱা নাই এতিয়া ষ্টাৰ্ট দিলে এতিয়া কি কামবিলাক কৰে ধানখিনি ভাজি লোৱা হয় ধানখিনি দেখুৱাই আছোঁ চাওক ইয়াত ধানখিনি এইটো ধানখিনি ভাজি লোৱা হয় এইটো মেচিনটো যিটো ঘূৰি আছে মেচিনটো ইয়াত ধানখিনি ভাজি লোৱা হয় আৰু এইখিনি তলতখিনি জুই দি আছে এই ফুৰাই এই তলত জুই দিয়া হয় এইটো ধানৰ এইটো মলৈটো আছে এইটোৰ পৰা দিয়া হয় এই তলত জুই মানে ধুনীয়াকৈ বনাই লোৱা হৈছে ইয়াত অলপ জুই দিয়া হয় ওপৰত সেই জুইখিনি ধানবিলাক ঢালি দিব লাগে আৰু তাত ধানখিনি ঢালি দিয়াত ধানখিনি ভাজি লোৱা হয় তাৰপিছত ইয়াৰ পৰা তাতে ধানখিনি ঢালি দিয়া হয় এনেকৈ চিষ্টেমটো আপোনালোকক দেখুৱাম মই তো এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ধানখিনি ঢালি দিয়া হৈ আছে ইয়াতে ঢালি দিয়া হয় ধানখিনি আমাৰ ফাইনেলি কোনোমতে হ'ল আমাৰ চিৰাখিনি কুটা মানে চিৰাখিনি খুন্দা এতিয়া আমি ঘৰত যাই আছোঁ মুঠতে চিৰাটো যাই এতিয়া খাব লাগে মাঘ বিহুৰ কাৰণে অপেক্ষা চিৰাটোৱে মেইন মুঠতে আমি চিৰা খাব লাগে চিৰাখিনি হ'ল আমাৰ এতিয়া যাই আছোঁ আমি এতিয়া বহি আছোঁ এইবাৰ যাই আমি দৈৰ চিন্তা মিঠাইৰ চিন্তা পিঠাৰ চিন্তা চিৰাৰ চিন্তা বাদ চিৰাখিনি হৈ গ'ল কোনোমতে এতিয়া মুঠতে খালি খাব লাগে এতিয়া বিহু আহিলেই খাব লাগে মুঠতে চিৰাটোৱে আমাৰ মেইন বুজিছে নহয় গাইজ হ'ল আমাৰ যাই আছোঁ এতিয়া